নমস্কাৰ সকলোকে কি খবৰ সকলোৱে আশা কৰো সকলো ভালে আছে আৰু সুস্থ আছে আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি মই নতুন এটা সোৱাদ লৈ নতুন এটা ৰেচিপি বনাবলৈ যাওঁ আৰু বলক তেতিয়াহলে দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো মই আজি আপোনালোকক বনাই দেখুৱাম কচু শাক আৰু মচুৰ দালি আঞ্জাখন খাই বহুত ভাল লাগে লগতে কণ বিলাহী দিলে আৰু ধুনীয়া লাগে মইনো কেনে ধৰণে বনাও সকলোৱে বনোৱা পদ্ধতি বেলেগ বেলেগ এয়া চাং মচুৰ দাইল লৈ লৈছো মইনো কেনে ধৰণে বনাও আপোনালোকে চাব আৰু এবাৰ বনাই খাব আৰু এনজয় কৰিব আৰু এইখিনি কণ বিলাহী লৈছো মই কণ বিলাহীখিনি গুটিবোৰ এনেদৰে উলিয়াই লওঁ কণ বিলাহী গুটিবোৰ বেছিকৈ খোৱা ভাল নহয় আৰু বিলাহী গুটি বেছিকৈ খোৱা ভালো নহয় সেইকাৰণে মই গুটিখিনি এনেদৰে উলিয়াই লৈছোঁ আপোনালোকে উলিয়াই ল'ব এটা দুটা থাকিলে একো নাই বাৰু কিন্তু সৰহকৈ থাকিলে এনেদৰে উলিয়াই ল'ব কণ বিলাহী গুটিখিনি ইয়াৰ আগৰ ভিডিঅ'টো মই মাছৰ মুৰা সৈতে কচু দাইল বনাইছিলোঁ সকলোৱে বহুত সাপোৰ্ট কৰিছে আশা কৰোঁ এইটো ভিডিঅ'টো সাপোৰ্ট কৰিব আপোনালোকে এতিয়া মই কুকাৰটোত কচুখিনি দি দিছোঁ আৰু ইয়াতে মচুৰ দালিখিনিও দি দিছোঁ খাবলৈ বহুত সোৱাদ হয় কণ বিলাহীখিনিও দি দিছোঁ আৰু ঘৰৰে জলকীয়া কেইটামান লাগিছিলে সেইকেইটাও দি দিছোঁ ইয়াতে আৰু নিমখ দিছোঁ 1 চামুচ পানী দিছোঁ 4 গিলাচ আপোনালোকে সাপোৰ্ট কৰি গৈ থাকিব আপোনালোকৰ কাৰণে নতুন নতুন ৰেচিপি লৈ পেলাই মই এনেদৰে ভিডিঅ' বনাই গৈ থাকিম আৰু এতিয়া পানী দি হৈ গ'ল কুকাৰটো ঢাকনিখন এনেদৰে মাৰি দিছোঁ আৰু জুইৰ ওপৰত উঠাই দিম এটা চিটি মাৰিবৰ কাৰণে বেছিকৈ চিটি মাৰা প্ৰয়োজন নাই কাৰণ এটা চিটি মাৰিলে কচুটো কোমল পটককৈ সিজে আৰু দাইলটো তিয়াই থৈছোঁ সেইকাৰণে এটা চিটি মাৰিলে যথেষ্ট আৰু এফালে লৈছোঁ মছলা জিৰা গুৰি আধা চামুচ আৰু শুকান জলকীয়া 3টা পিঁয়াজ এটা তেজপাত এখিলা নহৰু কেইফুটামান এইখিনি এতিয়া এটা পেষ্ট বনাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু এয়া চাওক বিলাহী কেইটামানো লৈছোঁ জিৰা গুৰি নহৰু কেইফুটা থেতালি লৈছোঁ তেজপাতটো আৰু পিঁয়াজটো পিহনাত পিহি লৈছোঁ আৰু এইকেইটা জলকীয়া এইখিনি দিয়ে মই এতিয়া তেল মাৰিম কেৰাহীটো পাতি দিছোঁ আৰু এফালে তেল দি দিছোঁ কেৰাহীত গৰম হৈছে আৰু তেজপাত খিলা তেলতে দি দিছোঁ আৰু অলপ লৰাই দিছোঁ এনেদৰে আৰু এতিয়া দিম ইয়াত নহৰু খুন্দি থৈছিলোঁ একেবাৰে গুৰি কৰা নাই খুন্দি থোৱা নহৰুখিনি এতিয়া তেলতে দি দিছোঁ আৰু অলপ গৰম কৰি ৰঙা কৰি এনেদৰে ভাজি ল'ম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া খাবলৈ বহুত সোৱাদ হ'ব মই যেনেকৈ বনাইছোঁ তেনেকৈ বনালে আপোনালোকে বহুত সোৱাদ পাব খাই আৰু নহৰুখিনি দি হৈ গ'ল এতিয়া দিছোঁ পিঁয়াজখিনিও অলপ লৰাই এনেদৰে ভালদৰে ভাজি ল'ম এনেদৰে ৰঙা হৈ গৈছে এনেদৰে ভাজি ল'ব নহৰু দিয়াৰ পিছত পিঁয়াজটো দি দিছোঁ পিঁয়াজটো দিলে অলপ সোৱাদ হয় আৰু এতিয়া দিছোঁ জিৰা গুৰি আধা চামুচ বেছি নিদিওঁ আপোনালোকে কিমান দিয়ে দিব আৰু মই কিন্তু আধা চামুচে দিছোঁ বেছি দিলে খাবলৈ বৰ ভাল নালাগে সেইকাৰণে আধা চামুচ দিছোঁ আৰু এইখিনিও ভালদৰে মিক্স কৰি লৰাই অলপ ৰঙা কৰি ভাজি লওঁ আৰু এইখিনি এতিয়া দি দিছোঁ শুকান জলকীয়া 3টা তেলত দিলে খাবলৈ বেছি ভাল লাগে সেইকাৰণে শুকান জলকীয়া 3টা তেলতেই দি দিছোঁ মই অলপ ভাঙি ল'ব নহ'লে আহি পেলাই ফুটি গাতে পৰিব শুকান জলকীয়াবোৰ বহুত ফুটে আৰু এতিয়া ভালদৰে ৰঙা কৰি ভাজি লওঁ এয়া চাওক ভজা হৈ গৈছে এতিয়া দি দিছোঁ কণ বিলাহী 4টা থৈ দিছিলোঁ গুটিটো অতৰাই দিয়া নাই এইকেইটা কণ বিলাহী এই 4টা কণ বিলাহী তেলতে এনেকৈ ভাজি লৈ অলপ সময় এনেকৈ লৰাই ল'ম আপোনালোকৰ মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে এটা কমেণ্ট কৰি পেলাই জনাব আপোনালোকে কমেণ্ট কৰিলে মই নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ সেইকাৰণে কমেণ্ট এটা কৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে মোৰ চেনেলটো তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এটা মৰম লগা কমেণ্ট কৰিব আৰু এনেকৈ কণ বিলাহী কেইটা মই এতিয়া ভাঙি দিছোঁ এনেদৰে ভাঙি দিছোঁ এতিয়া আৰু ভালদৰে অলপ লৰাই ভাজি ল'ম আৰু যিখিনি কচু আৰু মচুৰ দাল বইল কৰি থৈছিলোঁ সেইখিনি এতিয়া মই তেলতে দি দিম আকৌ এবাৰ কৈছোঁ যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া হালধি গুৰি 1 চামুচ দি দিছোঁ মই তেলত দিছোঁ বইল কৰোঁতে দিয়া নাই সেইকাৰণে তেলতে দি দিছোঁ আৰু এনেদৰে ভালদৰে লৰাই ভাজি লৈছোঁ
আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে অনুগ্ৰহ কৰিছোঁ তেওঁলোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আগতীয়াকৈ পাব আপোনালোকে। আৰু এইখিনি এতিয়া ভজা হৈ গৈছে ভালদৰে। এয়া চাওক, মই এতিয়া বইল কৰি থোৱা দাইলখিনি তেলতে দি দিছোঁ। বইল কৰোঁতে মচুৰ দাইল দিছিলোঁ আৰু কণবিলাহী দিছিলোঁ আৰু কচু শাকখিনি দিছিলোঁ, আপোনালোকে দেখিছে। আৰু এইখিনি চাওক কি ধুনীয়া লাগিছে, কি ধুনীয়া কালাৰ হৈছে, খাবলৈ বহুতেই টেষ্টি হয় এনেকৈ বনালে। আপোনালোকে এবাৰ বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নেপাহৰিব, বহুতেই ভাল লাগে খাবলৈ, বনাই খাব। আৰু কচু শাকটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল, আপোনালোকে সকলোৱে জানেই। পৰাপক্ষত চুচটো নুগুচোৱাকৈ খাব আৰু পানী বইল কৰি পানীটো পেলাইও দিব পাৰে আৰু পেলাই নিদিয়াকৈ খালে বেছি ভাল। আৰু এতিয়া চাওক মোৰ কচু দাইলখন ৰেডি হৈ গৈছে আৰু এতিয়া মই বাতিটোত বাঢ়ি লৈছোঁ। গৰম গৰম ভাতৰ সৈতে খাই বহুতেই সোৱাদ লাগে আৰু আপোনালোকে বনাই এবাৰ খাই চাব, সঁচাকৈ বহুত ভাল লাগে, এনেদৰে বনাই খাব। আৰু এতিয়া মই বাঢ়ি লৈছোঁ খাবলৈ কাৰণে, গৰম গৰম বহুত সোৱাদ লাগে। আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিছে, মোৰ বহুত ভাল লাগিছে। এনেদৰে মোক আগলৈকে ছাপোৰ্ট কৰি গৈ থাকিব বুলি মই আশা কৰিলোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কৰি দিব, এটা মৰম লগা কমেণ্ট কৰি দিব। আপোনালোকে কমেণ্ট কৰিলে মই নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ আৰু আপোনালোকে কমেণ্টবোৰ পঢ়ি মোৰ বহুত ভাল লাগে, সেইকাৰণে কমেণ্ট কৰি দিব। আৰু আপোনালোকেও কচু শাকৰ আঞ্জাখন এনেদৰে এবাৰ বনাই খাব আৰু এনজয় কৰক, সুখী থাকক, হাঁহি থাকক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে জয় আই অসম।